फकिराग्रामाव बेसेन नाङै मेगननि फाहामथाय बादा जालाङो। क'क्राझार जिल्ला सिंनि फकिराग्रामनि पुरान बाजाराव क'क्राझार जिल्ला DTOनि बानजायनायाव माहारियारि लामा रैखाथि सांग्रांथि मेल जालाङो। मख'जाथाव बाथ्रादि क'क्राझार जिल्ला DTOनि बानजायनायाव जानाय बे सांग्रांथि मेलजों लोब्बा लाखिनानै बेसेन नाङै मेगननि बेराम फाहामथाय होनायजों लोगोसे बेसेन लायाजासे ससमा आरो मुलि राननानै होयो। ओनसोलनि गोबां सुबुङा बाहागो लानाय बे बादायाव क'क्राझार जिल्लानि DTO ध्वजेन बसुमतारिया बाहागो लानानै खौरां बिजोङाव ओरैबायदि बुङो। নমস্কাৰ জনাইছোঁ। এইটো আপোনালোকে নিশ্চয় দেখিছে যে এইটো ফ্ৰী আই চেকআপ কেম্প ফকিৰাগ্ৰামত বোধহয় এইটোৱে প্ৰথম নহয় জানো। এনেকুৱা আমি সাধাৰণতে কোকৰাঝাৰত কৰিছিলোঁ, এইটো কোকৰাঝাৰ টাউনত। এতিয়া আমি ভাবিছোঁ গোটেই ডিষ্ট্ৰিক্ট কভাৰ কৰিম। গতিকে আমি অকল টাউনত সীমিত নাৰাখি কোকৰাঝাৰ চুকে কোণে আমি ওলাইছোঁ। প্ৰত্যেক আমাৰ একমাত্ৰ উদ্দেশ্য আমাৰ চালক বন্ধুসকল চকুৰ অসুবিধাৰ কাৰণে ভিজিবল যিটো তেওঁলোকৰ অসুবিধাৰ কাৰণে যাতে এক্সিডেণ্ট নহয় সেইটো প্ৰতিৰোধ কৰে। আৰু এইটো আমাৰ নেশ্যনেল ৰোড ছেফটি মান্থ চলি আছে, এতিয়া গোটেই ভাৰতত চলি আছে আৰু গোটেই ভাৰতৰ লগতে অসমতো চলি আছে। আৰু অসমৰ বিভিন্ন জিলাৰ লগতে কোকৰাঝাৰ জিলাতো যোৱা 15 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে। এইটো এমাহ চলিব, ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখলৈ চলিব। তাতে বহুকেইটা মানে কাৰ্যসূচী আছে আৰু এই চকুৰ চিকিৎসা যিটো শিবিৰ এইটো তাৰে এটা অংশ হয়। হয়, এইটো খুব গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি। আমাৰ একমাত্ৰ লক্ষ্য, এইটো অসম চৰকাৰৰ একমাত্ৰ লক্ষ্য, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ একমাত্ৰ লক্ষ্য, কোনো এজন চালক বন্ধু, কোনো এজন গাড়ীৰ মালিক, কোনো এজন পাব্লিক পথ দুৰ্ঘটনাত পতিত হৈ পেলাই যাতে অপমৃত্যু নহয়। এই আমাৰ টাৰ্গেট, এইটো আমাৰ ভিজন হয়, লক্ষ্য। এতিয়া আমি দেখিছোঁ অৱশ্যে কোকৰাঝাৰ জিলাত যোৱা বছৰ তুলনাত এই বছৰ অকণমান কমিছে, এক্সিডেণ্ট কমিছে, ফেটেলিটি কমিছে, ইঞ্জুৰি কমিছে। কিন্তু সেইবুলি আমি এক্সিডেণ্টটো হৈ আছে, এতিয়াও ফেটেলিটিও হৈ আছে, কমিছে তথাপি হৈ আছে। তো এইটো আমি লক্ষ্য এটা লৈছোঁ, এইটো একেবাৰে জিৰ'লৈ লৈ যাওঁ। তো তাতে আমাৰ পথ ব্যৱহাৰকাৰী লোকসমূহ, ৰাইজ, গাড়ী চালক বন্ধুসকল, গাড়ীৰ মালিকসকল প্ৰত্যেকৰে সহায় সহযোগ লাগিব। তেওঁলোকেও মানে নিজৰ দায়িত্ব পালন কৰিব লাগিব। অকল ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টক ৰখি থাকিলে নহ'ব, অকল পুলিচক ৰখি থাকিলে নহ'ব। নিজৰ যিখিনি আচলতে আমি জানো, আমি এইখিনি মেছেজ ইতিমধ্যে দিছোঁ আৰু প্ৰত্যেকে জানে, বোধহয় জানে আৰু জানে বুলি ভাবোঁ। কাৰণ মটৰচাইকেল চলোৱাৰ সময়ত হেলমেট পিন্ধিব লাগে, এইটো কোনে নাজানে। মটৰচাইকেলৰ পিছফালে উঠি গ'লে হেলমেট পিন্ধিব লাগে, সেইটো কোনে নাজানে, চবে জানে বুলি আমি ভাবিলোঁ। কাৰণ বহুত আমি মেছেজ দিলোঁ। তো জানাৰ পিছতো যে আমাৰ ৰাইজসকল ভুল কৰে, সেইটো এটা ডাঙৰ এটা বেমাৰ আমাৰ সামাজিক। তো সেইটো আমি ঠিক কৰিব লাগিব। আৰু ডাঙৰ কথা হৈ আছে, এতিয়া পিকনিক চলে, এতিয়াও চলি আছে। মানুহবিলাকে পিকনিক খাবলৈ যায়, এই পিকনিক খাবলৈ যাই পেলাই কি কৰে, এই তাতে মদ খাই পেলাই এনেকৈ গাড়ী চলাই, ড্ৰাইভাৰে মদ খাইছে না নাখাইছে এইবিলাক নাচায়। মই এইটো এইকাৰণে কৈছোঁ যে কিছুমানে গাড়ী ভাড়াত লৈ যায়, ফেমিলি লৈ যায়, নিজৰ বন্ধু বান্ধৱ লৈ যায়। তো পিকনিকত তেওঁলোকে খুব ফূৰ্তি কৰে, তো তাত আমাৰ ক'ব লগা নাই। কিন্তু তাতে চালকক যে মদ খুৱাব নালাগে, সেইখিনি চিৰিয়াছনেছটো কিন্তু আমাৰ এতিয়াও মানে মানুহবিলাক বুজি পোৱা নাই। গতিকে মই অনুৰোধ কৰিম, পিকনিকত বিশেষকৈ পিকনিকত যেতিয়া যায় তেতিয়া মানে চালকক কোনো মতে যাতে মদ খাবলৈ নিদিয়ে। প্ৰথম কথা, অভাৰ স্পীডত যাতে গাড়ী নচলায়। চবৰে মানে সুৰক্ষা ব্যৱস্থাটো চিন্তা কৰি নিজৰ সুৰক্ষাটো কটকটীয়া কৰে। তাৰপিছত মটৰচাইকেল চলাওঁতে হেলমেট পিন্ধাটো যাতে অভ্যাস কৰি লয়। নাই চাওক, এইটোতো কাগজটো আপডেট হ'বই লাগিব, এইটোতো আমি বাৰে বাৰে কৈ আছোঁ। অসম চৰকাৰৰ ফালৰ পৰাই হওক, আমাৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰাই হওক, বাৰে মই প্ৰেছ মিটটো আপোনালোকক এতিয়াই ক'ম যে আমি এই যিটো ডিজিটেলৰ কথা কৈছে, এই ডিজিটাইজ কৰিব লাগে ড্ৰাইভিং লাইচেঞ্চ। ইয়াক লৈ
7বাৰকৈ প্ৰেছ মিট দিয়া গৈছে আৰু মানে মাইকিং কৰা হৈছে। আপোনালোকৰ এই ফকীৰাগ্ৰাম অঞ্চলতে মই নিজে বহুবাৰ মাইকত এনাউন্স দি থৈ গৈছোঁ। তাৰপিছতো কিছুমানে এতিয়াও কৰি লোৱা নাই বা তেওঁলোকে দৰকাৰ বুলি ভাবা নাই বোধহয়। কিন্তু এইটো স্পষ্ট, আজিৰ তাৰিখত যদি কাৰোবাৰ হাতত মেনুৱেল লাইচেঞ্চ আছে সেইটো কিন্তু ভেলিড নহয়, তেওঁ ফাইন দিবই লাগিব। ধন্যবাদ।